কি আবুল দাবুল বকি আছা তুমি মই তোমাৰ পৰা দিব বিচাৰিম মই তুমি নাই মোৰ কপালখনলৈ চোৱা কিমান ৰঙা কৰি ৰাখিছোঁ কি কৰি আছা অৰ্জিতা মোক প্ৰস্তুতি বাই ফোন কৰিছে আবাহন থিয়েটাৰত মাতিছে আবাহন থিয়েটাৰত বা বৰ ভাল খবৰ দেখোন অঁ সেইবাবে খোৱাবি পিছে আকৌ হ'ব ৰ মই ৰিপৰ্টাৰ এটাক ফোন কৰি দিওঁ এতিয়া আহিবলৈ দিওঁ হেল্ল' হয় ৰিপৰ্টাৰ আমাৰ সিঙৰপৰা গাঁৱৰ পৰা বাইদেউ এগৰাকীয়ে আবাহন থিয়েটাৰত চিট পাইছে তুমি নিউজটো কৰি দিবানে অঁ ঠিক আছে দিয়া ঐ এতিয়াই নিউজ আহি আছে ৰ মই এটা মেকআপ আৰ্টিষ্ট মাতি আনো এতিয়া ৰ তই তুমি কেতিয়া প্ৰস্তুতি বা ফোন কৰিলা প্ৰস্তুতি মোৰ সকলো চিনাকি অঁ প্ৰস্তুতি বাৰটো ঘৰত যায়ো পাইছোঁ আৰু আমাৰ যোৱাবাৰ বিহুত আহিছিলোঁ হয় নেকি আৰু আমাকো এবাৰ লৈ যাবাচোন হ'ব ঠিক আছে এটা কাম কৰিবা প্ৰথমতে তুমি চাই লোৱা তাৰপিছত আমাকো নিব পাৰিলে চাবা আকৌ চেষ্টা কৰিম বাৰু ভালেই আমাৰ গাঁৱৰ পৰা দুটামান ল'ৰা ছোৱালী গ'লে হয় তুমি পিছে কেতিয়ালৈ যাবা মই আজিয়ে যাব খুজিছে আজি কেতিয়া যাবা আবেলি যাম মোৰ লগৰ ৰিপৰ্টাৰজনে ফোন কৰিছে ৰ'বা হেল্ল' অঁ আহা তুমি অঁ নমস্কাৰ আপোনালোকক মই ৰিণিকি টিভিলৈ স্বাগতম জনাইছোঁ আমাৰ লগত আছে আজি সিঙৰপাৰাৰে আবাহন থিয়েটাৰত চিট পোৱা নিশিতা ৰাজবংশী তেওঁৰ আজি অনুভৱ কি আমি চাওঁ হ'ব নমস্কাৰ মোৰ ভালে লাগিছে মই আবাহন থিয়েটাৰত চিট পাইছোঁ ইমান ভাল লাগিছে মোৰ সৰুৰ পৰা মানে অভিনেতা হোৱা বহুত ইচ্ছা আছিল কিন্তু সেই ইচ্ছা মই আজি পূৰণ কৰিব পাৰিলোঁ বহুত ভাল লাগিছে আপুনি প্ৰস্তুতি বাইদেউক লগ পাইছিলে নে নাই পাইছোঁ প্ৰস্তুতি বাহঁতৰ ঘৰত যাবও পাইছোঁ আৰু কৰেনে আপোনাক কৰি থাকে অঁ প্ৰস্তুতি বা অলপ আগতে ফোন কৰিছিল অঁ ঠিকে আছে এয়া আমাৰ মাজত নিশিতা ৰাজবংশী আৰু আপুনি কি কৰে এৰ মানে কি হয় মই ইয়াৰ ফেন হওঁ অঁ এনেই ভালে লাগিছে আমাৰ গাঁৱৰ পৰা আবাহন থিয়েটাৰত চিট পাইছে মই আশা কৰিছোঁ তাই আমাৰ গাঁৱৰ পৰা আৰু কেইজনীমানকো নিব পাৰিব আপোনাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিকা ৰাজবংশী অঁ এই খবৰেৰে কেমেৰা পাৰ্চন কৰণ ৰাজবংশীৰ সৈতে সাগৰ ৰাজবংশী ধন্যবাদ আপোনালোকে চাই থাকিব ৰিণিকি টিভি